Hey, y'all, come look at this. দুটা স্বৰ লগাম নহয় একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ ভেকু ভাগ হৈ গুচি যাব হেল্ল' গাইজ তো কি খবৰ সকলোৰে ভালনে বাৰু আশা কৰোঁ সকলোৰে ভাল তেতিয়াহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ জন চোৰে চুৰি কৰিবলৈ গৈ মৰিলে গৃহস্থই মাৰিলে এইজন শ্বহীদ হ'ল এইটো হৈছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী খান ই এনেকুৱা এটা বস্তু মুখত যি আহে তাকেই বলকি দিয়ে তেতিয়াহ'লে আহকচোন ইয়াক অলপ ভুলুকা বাঁহ ভৰাই দিওঁ মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ সেইটো ঠিক কথা নহ'ব ই কেইদিনমান আগতে আমাৰ শ্বহীদৰ ওপৰত আঙুলি টোৱাইছে আৰু ই শ্বহীদ মানে কি বুজি পায় নে নাপায় সি কৈছে যে মানুহ মাৰিব যোৱা মানুহ কেতিয়াও শ্বহীদ আখ্যা দিব নোৱাৰে কুকুৰে শ্বহীদৰ অৰ্থ বুজি পায় নে নাপায় কিয় জিতি বলকি থাকি অসভ্য কৰবাৰ যিটো দেখিছোঁ এই বান্দৰটোৱে কেতিয়াবা লাচিত বৰফুকনকো অপমান কৰি দিব অসমীয়া খিলঞ্জীয়াবোৰকো বাংলাদেশী বনাই দিব ই নিজকে ভাবে কি লাজ চৰম বোলা বস্তুটো কিয় নাথাকে বাৰে বাৰে অপমানিত হৈ থাকে তথাপিতো লাজ নাপায় কি মানে চেয়াৰমেন বান্দৰটোৰ কথা কিমান শুনিম কিমান সহ্য কৰিম তাৰ উৎপাত সি নিজে এটা বাংলাদেশী সেইটো কাৰণে চাগে সি বাংলাদেশীৰ পক্ষে মাত মাতি থাকে সেইটো ফালি থাকে ইয়াক বাংলাদেশত থৈ অহাই ভাল হ'ব নেকি এনেকুৱা অসভ্য মানুহটো অসমত প্ৰয়োজন নাই আচলতে এজন বিধায়ক হিচাপে তেওঁ কেনেকুৱা ব্যৱহাৰ কৰিব লাগিছিল আৰু কেনেকুৱা ব্যৱহাৰ কৰিছে আপোনালোকে চাই লওকচোন বাৰু ঠিকাদাৰটো যদি মই হলো হয় নহয় একেচৰে তাত পোকৰ ফালে গু বাহিৰ কৰি দিলো হয় অসভ্য কৰবাৰ এক শিষ্টাচাৰ শিকাইছিলে সৰুতে মা দেউতাই মোৰ মতে ই এটা মানসিক ৰোগী গতিকে ইয়াক ফাটেকত থৈ দিব লাগে আৰু ফাটেকত থৈ আহিনো কি লাভ ই ফাটেকৰ ৱাল ভাগি আহিব এনেকুৱা মেণ্টেলিটি তাৰ ই ফাটেকৰ ৱাল ভাগি আহোঁতে বেছি টাইম নালাগিব আৰু কেইদিনমান আগতে এই চেয়াৰমেন নামৰ বান্দৰটোৱে কি কৰিছে চাই লওঁ আহক এই বান্দৰটোক বোলে মিয়া মিউজিয়াম লাগে বান্দৰ চালা হাগি পেলাই মূৰত ভ্ৰণ লৈ শুই থাক তেতিয়া এই ভুল বকি থকাবোৰ নাইকিয়া হ'ব শিয়াল কৰবাৰ বান্দৰ কৰবাৰ লাজ নাইকিয়া কৰবাৰ নামতহে বিধায়ক হৈছে কামত ঘটিটো ই বাৰে বাৰে অসমীয়া খিলঞ্জীয়াবোৰক অপমান কৰি আহিছে আঙুলি টোৱাই আহিছে তথাপিতো চৰকাৰে এৰেষ্ট কৰা নাই কিয় ইয়াক চাই আছে কিয় ইয়াৰ ভেপ ভাওনাবোৰ চাই থাকিবলৈ আমি জীয়াই আছো নেকি বাৰু এই বান্দৰটোক যদি এন্ধাৰে মুন্ধাৰে কোনোবাই পায় ন মূৰত মুতি দিব মুটাটো কাটি হাজিও দিব চাগে কোনোবাই কাৰণ যিবোৰ কাম কৰি থাকে এই চোৱা ভিডিঅ'লৈ মন কৰকচোন কুকুৰ বাকীবোৰ অসমত আছে প্ৰথমতে অসমীয়াই হয় তইহে এটা মিয়া তই সঁচাকে বাংলাদেশী এটা হিন্দু মুছলিমৰ মাজত বিভেদ অনা এই কুকুৰ কেইটাই মেইন ইহঁতে যতমান তত এইবোৰ আৰু মানে কাজিয়া পেচাল যে লগাই থাকে ইহঁতেই থাকে আচলতে এই বান্দৰটোৱে চিঞৰি আছে কিয় মিয়া মিয়া আমি মিয়া সি অসমীয়া কোনোবাই কৈ আছে নেকি মিয়া অসমীয়া ই কিয় এনেকে থাকে অসমীয়া কাক কয় বুজি নাপায় যদি মই বুজাই দিছো শুনি লওক ভাল আমি অসমত থকা গোটেইবোৰে প্ৰথমতে অসমীয়া হয় তাৰপিছত আহে হিন্দু মুছলিম শিখ জৈন ইত্যাদি ইত্যাদি এইবোৰ আহি থাকে গতিকে মিয়া অসমীয়া চিঞৰি থাকক কিয় অভদ্ৰ সেইকাৰণে কৈছো হাগি পেলাই মূৰত ধন লৈ শুই থাক তেতিয়া এই আবুল তাবুল বলকি থকাবোৰ নাইকিয়া হ'ব আৰু ভাল হবি অলপ মানে কথাবোৰ ক'বলৈ জানিবি বুজি পাইছ ন অভদ্ৰ মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ সেইটো ঠিক কথা নহ'ব বাকীবোৰ বলকি থাকোঁতে বহুত ধৈৰ্য ধৰি আছো কিন্তু তই এবাৰ ডাইৰেক্ট শ্বহীদৰ ওপৰত আঙুলি টোৱাইছ ক'ত সাহস পালি তই ইমান ওপৰলৈ উঠিছ কিয় এদিন নহয় এদিন তই জেলত সোমাবি যে এইটো 100% তই যে এইবোৰ কৰি আছ ন এইবোৰ ভাল মানুহৰ কাম নহয় পাগল মানুহৰ কাম কাৰণটো কি গম পাইছনে
পাগল মানুহে যি টি বলকি থাকে, ভাল মানুহে বলকি নাথাকে। ইয়াৰ মোচনবোৰ দেখি, অভদ্ৰামীবোৰ দেখি এনেকুৱা অনুভৱ হৈছে যে ই এদিন বহুত ডাঙৰ যুদ্ধ লগাই দিব। গতিকে ইয়াক এইবোৰ যুদ্ধ কিবা কিবি লগোৱাৰ আগতেই ইয়াক ধুনীয়াকৈ ভৰাই থৈ দিবলৈ লাগে। চৰকাৰলৈ মোৰ সেইটোৱে অনুৰোধ যে ইয়াক ভৰাই থৈ দিবলৈ লাগে। ইয়াতকৈ যাতে ই ডাঙৰ ঘটনা নঘটায় তাৰ বাবে আগতেই সাৱধান হোৱাটো ভাল। তো গাইজ, যদি মোৰ সৈতে একমত তেতিয়াহ'লে এটা লাইক দিব আৰু কমেণ্টত আপোনালোকৰ মতামতবোৰ জনাব বুলি আশা থাকিল। ধন্যবাদ।